নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সবকে ঈদৰ বহুত বহুত শুভেচ্ছা থাকিলে। একচুৱেলি মই আজি আহিছোঁ গোৱালপাৰা কিবা এটা কামলৈ আহিছিলোঁ, মানে কামটো কৰা শেষ হৈ গ'ল। এতিয়া ঘৰত আহিলোঁ, ঘৰত আহি মানে একচুৱেলি বহুত বৰিং লাগি আছে। বতৰটো তেনেকুৱা সিমান এটা ভাল নহয়। তো ভাবিলোঁ ঘৰত বহি কি কৰিমনো, বহুত দিনৰ মূৰত গোৱালপাৰা ফুৰিব আহিছোঁ। ফুৰিব মানে একচুৱেলি নহয়, কিবা এটা কামত আহিছিলোঁ মই, কামটো হৈ গ'ল। এতিয়া ভাবিলোঁ ক'ত যাওঁ তাকেই আৰু গুগলটো খুলিলোঁ, ওচৰে পাজৰৰ লোকেশ্যনটো চালোঁ, ক'তবা ফুৰিব যোৱাৰ ঠাই আছে নেকি। বিচাৰি পাই গ'লোঁ এটা ঠাই। গোৱালপাৰাৰ পৰা 15 কিলোমিটাৰ দূৰত আছে ঠাইটো। সেইটো ঠাইটোত যাম বুলি প্লেন কৰিলোঁ। এতিয়া বলক, বতৰে যদি সাথ দিয়ে তেনেহ'লে যাম আৰু আপোনালোককো ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাম আৰু কোন ঠাইত গৈ আছোঁ। মোৰ মামাৰ ল'ৰা হয় এজন, গোৱালপাৰা হয়। মোৰ মামাৰ ঘৰ গোৱালপাৰাৰ পৰা অলমষ্ট 15 কিলোমিটাৰ লাগে। মই মামাৰ ল'ৰাৰ এতিয়া এটা ঠাই এটাত গৈ আছোঁ। তাতে কি আছে আপোনালোকক গোটেইখিনি দেখাই দিম আৰু মই আপোনালোকক লগ পাই আছোঁ। বলক তেনেহ'লে ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো আৰু গৈ তাতে কি আছে আপোনালোক চবকে দেখাই আছোঁ। ফেমাছ স্কুল সৈনিক স্কুল পাই গ'লোঁ। এইখন আপোনালোকে চাব পাৰিব। এতিয়া সৈনিক স্কুলৰ গেটখন চাব পাৰিব, দেখাই দিম। এইখন সৈনিক স্কুলৰ গেট হয়। চ' গাইজ ফাইনেলি আহি পালোঁ। এতিয়া লোকেশ্যনটো দেখাই আছোঁ আপোনাক, এইটো চাওক, আপোনালোকে চাওক। শ্ৰী সূৰ্য পাহাৰলৈ, একচুৱেলি শ্ৰী সূৰ্য পাহাৰত আহিছোঁ। আপোনালোকক শ্ৰী সূৰ্য পাহাৰৰ ভিতৰত গৈ গোটেইখিনি দেখুৱাই আছোঁ ক'ত কি আছে। তেনেহ'লে বলক এপিনেদি যাব লাগিব ভিতৰলৈ গৈ থাকোঁ। আপোনালোক যেতিয়া শ্ৰী সূৰ্য পাহাৰত সোমাব তেতিয়া আপোনালোকে এনে ওপৰত চাওক, নমস্কাৰ দি আপোনালোকক এনেকৈ স্বাগতম জনাব। ওপৰত চাওক, নমস্কাৰ দি মাতিছে, চবকে আদৰিছে আৰু এনেকৈ। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। গছবিলাক চাওক না, কি ধুনীয়া লাগিছে, পূৰা একদম নতুন পাত ওলাইছে। এতিয়া মেইন গেটখন পাম, শ্ৰী সূৰ্য পাহাৰৰ যোৱাৰ যোনখন মেইন গেট আছে সেই গেটখন পাম। এইখন গেটখন চাওক আপোনালোকে। ফাইনেলি আমি শ্ৰী সূৰ্য পাহাৰ আহি পালোঁ। মোৰ মামাৰ ল'ৰা আছে মোৰ লগত, আৰু মোৰ মামাৰ ল'ৰাৰ কেইজনমান ফ্ৰেণ্ড আছে, আপোনালোকক চিনাকি কৰাই দি আছোঁ। এইজন মোৰ মামাৰ ল'ৰা হয়। দাদা নামটো কৈ দিওঁ আপোনাৰ? উৎপল দাস। আৰু দাদা এয়া আমাৰ মৃণাল দাস ডাঙৰীয়া, লোকেল হয়। আৰু এজন দাদা আছে মোৰ লগত, দাদা আপোনাৰ নাম? এয়া হিমাংশু কলিতা হয়। মানে ইহঁতে লোকেল হয় ন ইয়াৰে, তো মই গোটেইখিনি বস্তু ভালকৈ নাজানো। তো ইহঁতে মোক ক'ত কি আছে গোটেইখিনি দেখুৱাই। এইটো জিৰণি কোঠা বনাই ৰাখিছে। আপোনালোক আহিলে ইয়াতে ৰেষ্ট কৰিব। ভক্ত যেতিয়া ইয়াতে আহিব মানে ইয়াতে ৰেষ্ট কৰিব পাৰিব। আৰু বহুত দিন আগতে আহিছিলোঁ, মোটামুটি 5-6 বছৰমান আগতে আহিছিলোঁ। তাৰপিছত 5-6 বছৰ পিছত আকৌ আহি আছোঁ। মানে আহি কেনে চাই আছোঁ পূৰা গোটেই মানে ঠাইৰ লোকেশ্যনটো গোটেই চব চেঞ্জ হৈ গৈছে। আগত যেনেকুৱা আছিলে তেনেকুৱা নাই আৰু, গোটেইখিনি বস্তু নতুন বনাইছে। চাওঁ আৰু ক'ত কি নতুন বনাইছে। ময়ো চাই থাকোঁ, লগতে আপোনালোককো দেখাই থাকোঁ। লোকেশ্যনটো চাওক কি ধুনীয়া, বতৰটোও ভাল আছে আজি, আহি ভাল লাগি আছে। এতিয়া গৈ আছোঁ ইয়াতে চাওক, দক্ষ পূজা লেফ্ট ছাইডেদি যাব লাগিব। বলক তেনেহ'লে গৈ থাকোঁ, এইপিনে যাব লাগিব। ইয়াতে লিখা আছে চাওক, অনুগ্ৰহ কৰি মন্দিৰৰ ওপৰত তেল সিন্দুৰ দিয়া নিষেধ। মানে আপোনালোকে আহিলে তেল সিন্দুৰ ইয়াতে নিদিব। ঠাইটো চাওক। কোনটো এইটো ওপৰৰ যোনটো চাইছে মূৰ্তিটো, এইটোৱে দক্ষ পূজা হয়। এইবিলাক মানে চব শিল কাটি দাদা, এইবিলাক শিল পাথৰ কাটি বনাইছে। মানে ইয়াতে যে কিবিলাক আছে, মানে মূৰ্তিবিলাক যে আছে, এইবিলাক মানে নিজে হোৱা নে কোনোবা বনাইছে? মানে এইটোতো আমি যেতিয়াৰ পৰা আমাৰ ককা, আমাৰ দেউতা, আমাৰ গোটেই যিমান মানুহ আছে আৰু গোটেই এনেকৈয়ে দেখিছোঁ। এইটো কোনোবা এটা ৰজাই কৰিছিল আৰু এইটো নিজে হোৱা বুলি কয় গোটেই আৰু আমাৰ ইয়াতে। এইটো গাইজ এইবিলাক কোনো বনোৱা নাই, চব নিজে হৈছে। বহুত হাজাৰ বছৰ পুৰণি এইবিলাক। তো তেনেকৈ তেতিয়াৰ পৰাই তেনেকৈ আছে বস্তুবোৰ, এতিয়ালৈকে কোনো মানে একো বেয়া হোৱা নাই। আৰু ইয়াতে আপোনালোকে চাই আছে চাওক, এইবিলাক চব শিৱলিংগ হয়। আপুনি ইয়াতে য'তে যাব চাইডৰ পিনে মানে শিৱলিংগ, মানে খোজ দিবলৈ ভয় লাগি যায়। মানে ক'ৰবাত যদি শিৱলিংগত গছক পৰি যায় আৰু। এইটো চাওক,
আৰু ইয়াতে আপোনালোকৰ এইটো এটা সৰু নিজৰা আছে, এইটো এইপিনে পানী আহি থাকে আৰু মাছো আছে ইয়াতে, সৰু সৰু মাছবিলাকো আছে। তো গাইজ ইয়াতে মানে টোটেল 9,999 শিৱলিংগ আছে আৰু সেইটোৰ কাৰণে এইখন মানে শ্ৰীসূৰ্য পাহাৰখনক আপোনাৰ ছেকেণ্ড কাশী বুলি কয়। আৰু অসমৰ ভিতৰত এইটো বহুত মানে কি বুলি ভাবে আৰু সূৰ্য মন্দিৰ নৰ্থ ইষ্টত এটাই আছে, ওৱান এণ্ড অনলি এইটোৱে আছে। এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত হয়। আপোনালোকে আহিব, ভিজিট কৰিব, ঠাইটো বহুত ধুনীয়া হয় আৰু দেখিব লগা বহুত ধুনীয়া ধুনীয়া আছে। আৰু ইয়াতে তিনিটা ধৰ্মৰ আপোনাৰ সমাৱেশ হৈছে, বুদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু হিন্দু ধৰ্ম। সেই গোটেইকেইটা কোনকেইটা ধৰ্ম ক'ত ক'ত আছে গোটেইখিনি আপোনালোকক তাত গৈ দেখাই আছে। এতিয়া ওপৰলৈ গৈ আছোঁ, ওপৰলৈ কিবা এটা আছে তাতে গৈ চাই আছোঁ কি আছে। একচুৱেলি তেনেকৈ গম নাপাওঁ, আই থিংক তাতে পোষ্টাৰ লগোৱা আছে। পোষ্টাৰখন চাওঁ তাত কি মন্দিৰ আছে, সেইটো যাই দেখাই আছোঁ। মা পিছল হয় বহুত। লোকেশ্যনটো চাওক, ফুল লোকেশ্যন একদম ওপৰৰ পৰা। ইয়াতে আকাশী গংগা বুলি লিখা আছে। ভিতৰলৈ সোমাই যাওঁ, কি আছে ইয়াতে। জোতা চেণ্ডেল প্ৰৱেশ নিষেধ। ভিতৰলৈ সোমাই যাব লাগিব। কি মন্দিৰ আছে ইয়াতে চাওঁ ৰ'ব। একচুৱেলি কি আছে ইয়াতে গম পোৱা নাই। মন্দিৰ হয় কিবা এটা। ইয়াতে যে সৰু কুঁৱা নহয় একচুৱেলি, এইটো এনেই বনাই দিছে। মানে ওপৰৰ পৰা ইয়াতে পানী আহে। পানীটো ক'ৰ পৰা আহে কোনেও এতিয়ালৈকে ক'ব পৰা নাই। ইয়াৰে পানী মানে ইয়াতে দেও বহি থাকে এজন, আজি একচুৱেলি নাই চাগে। ইয়াৰে মানে পানী খালে মানে আপোনাৰ কিবা অলপ দেহৰ কিবা অলপমান ভাল আৰু ন। তো আপোনালোকে আহিব, ইয়াতে আহি ভিজিট কৰক, ঠাইটোত বহুত ধুনীয়া হয়। আৰু এইপিনে কি আছে চাওঁ। এনে এটা কিবা বনাই ৰাখিছে আৰু ওপৰত যোৱা যায় চাগে। এই চাওক, এইটো এটা শিৱলিংগ। আপোনালোকে ইয়াতে মানে যিমান শিল চাই আছে, পাথৰবিলাক যে চাই আছে, চবতে চাওক ইয়াতে চব পাথৰবিলাকতে শিৱলিংগ বনোৱা আছে। এই যে আপোনাৰ এইটো এটা ডাঙৰ শিৱলিংগ, এইটো এটা মানে য'তে চাব তাতে চাৰিওপিনে অকল শিৱলিংগই দেখা পাব। আৰু লোকেশ্যনটো ইমান ধুনীয়া চাওক না, বহুত ধুনীয়া। এইপিনে ওপৰত যোৱা কিবা ৰাস্তা আছে চাগে কোনোবা পিন্ধি। গাইজ বহুত ডেঞ্জাৰ ঠাই হয়, ঠাইটো আপোনালোকে আহিলে ভালকৈ আহিব, অকণমান একদম ঠেক হয়। এতিয়া এইপিন্ধি গৈ আছোঁ, কি আছে চাওঁ। ইয়াতে সৰু পুখুৰী টাইপৰ দেখা পাইছোঁ ইয়াতে এটা। ইয়াতে আই থিংক চ' ইয়াতে মানে ব'টিং শ্বটিং কৰিব পাৰি। ব'টিং শ্বটিং কৰিব পাৰি ইয়াতে। সেইটো চাওক, ধুনীয়া আছে একদম। আপোনালোকক লোকেশ্যন দেখাই আছোঁ, মানে মন চকুন লাগে হ'ব। ঠাইটো দেখাই আছোঁ আপোনালোকক। এইটো চাওক, মোৰ পিছফালে চাওক। এইটো আপোনাৰ বুদ্ধিষ্ট মানে ঋষিমুনিসকলে যেতিয়া ইয়াতে কি কৰিছিল আৰু সিহঁতে মানে কিবা নাজানো, সিহঁতৰ পৰম্পৰাই আছিলে নে কি আছিলে গম নাপাওঁ। সিহঁতে মানে নখ, আপুনি যে এই যে নখবিলাক আছে যে ফিংগাৰ নেইলবিলাক কাটি মানে ইয়াতে জমা কৰি ৰাখিছিলে। তো এইটো কাৰণে এইটো ধুনীয়াকৈ কি কৰি ৰাখিছে আৰু চাওক কিমান ডাঙৰ এটা শিৱলিংগ। এইটো বুলি নহয়, ইয়াৰে চাৰিওপিনে শিৱলিংগ আছে। খোজ দিবলৈও ভয় লাগে। একচুৱেলি এইটো ঠাই যে আপোনালোকে এনেকুৱা চাই আছে, মানে 1950 যেতিয়া ভূমিকম্প হৈছিলে, সেইটো জানে 1950 কিমান ডাঙৰ ভূমিকম্প হৈছিলে। ভূমিকম্পৰ সময়ত মানে ওপৰৰ পৰা শিলবিলাক এনেকৈ নামি আহি ইয়াতে মানে তেনেকুৱা হৈ আছে। ইয়াতে চাওক আৰু এটা শিৱলিংগ আছে, এইটো এটা আছে, এই আগত আৰু এইটো এটা আছে। মানে চব যিমান পাথৰ আছে চবতে শিৱলিংগ আছে। এইবিলাক চব শিৱলিংগ। এইটো এনেকৈ ওপৰেদি বুদ্ধ স্তূপত যোৱা ৰাস্তা। বলক তেনেহ'লে বুদ্ধ স্তূপত যাওঁ, কি আছে তাতে সেইটোও চাই লওঁ। ইমান ওপৰত উঠি আছোঁ, ওপৰত উঠি মানে কি ক'ম, হালত খাৰাপ, ভাগৰ লাগি আছে। লোকেশ্যনটো আৰু কি ক'ম, বহুত ধুনীয়া লোকেশ্যন। গাইছ এইটোৱে বুদ্ধ স্তূপ হয়, এই তিনিটা। ইয়াতে চাওক একদম পূৰা মানে ডিজাইন টাইপ কৰি দিয়া আছে।
এইটো এটা আৰু এইটো এটা। চ' গাইজ এইখন বহুত পুৰণি মানে এখন সিহঁতৰ ঋষিমুনিসকল যেতিয়া আছিলে তেতিয়া মানে ইয়াতে শিক্ষা দিছিলে মানে এই পাথৰ কাটি যে আপোনাৰ কি কৰে যে এই মূৰ্তিবিলাক যে বনায়। তো 1950 যেতিয়া ভূমিকম্প হ'লে তেতিয়া এই ঠাইটো মানে ভূমিকম্পৰ কাৰণে ঠাইটো মানে মাটিৰ তলত এনেকৈ পোত খাই গৈছিলে। তো সেইটোৱে তাৰে মানে কিটো আৰ্কিটেকচাৰটো এনেকৈ আছে আৰু চাইছে আপোনালোকে। এইবিলাক একচুৱেলি এইবিলাক ঠাই আপোনাৰ ক্লাছৰুম আছিলে। এইটো ক্লাছৰুম আছিলে, সেইটো ক্লাছৰুম আছিলে। এইবিলাক গোটেই মানে ক্লাছৰুম আছিলে। আৰু এইটো চাগে আই থিংক এই ষ্টেজ তেনেকুৱা টাইপৰ কিবা আছিলে। আৰু এনে ঠাইটোত এনে আপোনাৰ সৰু এখন মানে গাৰ্ডেন টাইপ বনাই ৰাখিছে আৰু ইয়াতে বহি আপোনালোকে। গাইজ মোৰ পিছফালে যোনটো দেখি আছে শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ মন্দিৰ। একচুৱেলি ইয়াতে মানে আপোনাৰ সূৰ্য পূজা যেতিয়া হয় আৰু যেতিয়া বাৰ্ষিক পূজাটো হয় তেতিয়া ইয়াতে মানে যজ্ঞটো কৰে আৰু ইয়াতে এইটো মন্দিৰতে যজ্ঞ কৰে। তো ইমান গৰমৰ মাজত যে এই দাদা দুজনে মোক যে অলপমান ইয়াতে বস্তুখিনি দেখুৱাত হেল্প কৰি আছে, বহুত বহুত ধন্যবাদ দাদা আপোনালোকক। চ' গাইজ এইটো এটা হনুমান মন্দিৰ। ইয়াতে এইটো মূৰ্তিটো শিলৰ মূৰ্তি হয়, চাওক আপোনালোকে। এইটো ঠাই যে দেখিছে বটগাছ এজোপা আছে, এইটো বহুত পুৰণি গছজোপা, বহুত পুৰণি হয়। একচুৱেলি ইয়াতে মানে ৰজাই মানে কি এইটো ঠাইত মানে আপোনাৰ কি কৰিছিলে সভা পাতিছিলে আৰু ইয়াতে চাওক আপোনালোকে পূৰা আৰ্কিটেকচাৰবিলাক পূৰা তেনেকৈ বনাই দিয়া আছে। এইবিলাক ইয়াতে বহিছিলে মানে এইটো ঠাইত বহিছিলে মানে আমি এতিয়া মানে মিটিং সেইটো সময়ত মানে ইয়াতে তেওঁলোকৰ মানে যোনটো কি মিটিং আছিলে এইটো ঠাইতে কৰিছিলে, মানে এই ঠাইটোতে কৰিছিলে। গাইজ ইয়াতে চাওক মানে ৰজা ইয়াতে বহিছিলে। এইটো চাওক আকৃতিটো কাছ যে আছে, কাছৰ নিচিনা এইখন কাছৰ মুখখন, কাছৰ বডিটো এইটো মানে এইটো ইয়াৰ ওপৰতে মানে ৰজাই বহিছিলে আৰু এই ঠাইটোতে ইয়াতে বহি মানে এইপিনে সভা কৰিছিলে এইটো ঠাইত। আৰু বতাহটো ইয়াতে মানে ইমান ধুনীয়া বতাহ মাৰি আছে। ইয়াৰ লগতে পুখুৰী এটা আছে ইয়াতে। পুখুৰীটো মানে একদম প্ৰাচীন কালৰে পুখুৰী হয় এইটো। গাইজ এইটো জৈন ধৰ্মৰ মন্দিৰ হয়। ইয়াতে মূৰ্তিকেইটা দেখা পাইছে আপোনালোকে, এইটো হয়। চাওক আপোনালোকে। গাইজ এতিয়া সেই ওপৰটো চাই আছে যে এই ওপৰত যাম এতিয়া। ইয়াতে কিবা লিখা আছে জৈন কেভ, ওপৰত তাতে জৈন কেভ আছে, তাতে যাওঁ, জৈন কেভটো চাই আহোঁ বলক। পুখুৰী টাইপ বনাই ৰাখিছে ইয়াত, এইপিনেদি পানী আহে এই তলেদি যায়, তলেদি যায় এনেকৈ পানীটো এনেকৈ ওলাই এইপিনেদি যায় পানীটো। গাইজ ওপৰত উঠি কেভটোত জৈন কেভটোত আহি পালোঁ। এতিয়া ভিতৰত সোমাই যাওঁ, চাই থাকিব আপোনালোকে। এইপিনেদি সোমাই যাব লাগিব, কোনপিনে ক'ত কি আছে একো গম নাপাওঁ। ইয়াতে মূৰ্তি এটা আছে চাইছে, মানে এনেকুৱা টাইপৰ মূৰ্তি টিভিত চাইছিলোঁ, কিন্তু আজি মানে চকুৰ আগত নিজে চাই আছোঁ, তো বহুত ভাল লাগি আছে। এইটো এটা মূৰ্তি আছে, মূৰ্তিটো চাইছে। আৰু এইটো এটা এনেকুৱা টাইপৰ মূৰ্তি আপোনালোকে চাগে কামাখ্যা, গুৱাহাটীৰ যে কামাখ্যা মন্দিৰ আছে, কামাখ্যা মন্দিৰতো এনেকৈ বনোৱা আছে। এতিয়া এই পিন্ধি ওপৰত উঠি যাওক, কি আছে এই পিন্ধি একো নাই চাগে, আৰু একো নাই। ওলোৱা যায় চাগে। দাদাহঁতৰ মানে মোৰ লগত আহি হালত খাৰাপ হৈ গৈছে। দাদাহঁতে ইয়াতে বহি ৰেষ্ট কৰি আছে অকণমান। আৰু ইয়াৰে গোটেই ভিউটো চাওক আপোনাৰ, কি ধুনীয়া লাগি আছে। গোটেই কমপ্লিট মানে আপোনাৰ এই শ্ৰীসূৰ্য পাহাৰৰ গোটেই ভিউটো ইয়াৰ পৰা দেখা যায়, আৰু গোটেই দেখা যায় চাওক। গাইজ ইয়াতে আপোনালোকে এই যে এই বস্তুবিলাক চাই আছে যে, এইবিলাক কি বস্তু গম পাইছেনে? একচুৱেলি এইবিলাক সাপৰ যেতিয়া মানে নিজৰ বডিটোৰ ছালখন যেতিয়া চেঞ্জ কৰে,
সেইটো হয়। এইবিলাক এই ইয়াতে এখন আছে, এই ইয়াতে এখন, এইবিলাক গোটেই সাপৰ ছাল হয়। চাওক ভালকৈ গাইছ, এইটো আপোনাৰ মেইন আপোনাৰ যোনটো ইয়াৰে যোনটোৰ কাৰণে মানে ঠাইটো মানে ইমান পপুলাৰ। শ্ৰী সূৰ্য মন্দিৰটো দেখাই আছোঁ, মানে সূৰ্য দেৱতাক গৈ দেখাই আছোঁ। এইটো মেইন মন্দিৰটো হয়। অলপ পিনে গৈ থাকোঁ গাইছ, এইটো চাওক, এইটোৱে মেইন মানে সূৰ্য দেৱতা। এইটো চাওক মানে শ্ৰী সূৰ্য মন্দিৰ যোনটো আছে, শ্ৰী সূৰ্য মন্দিৰৰ একদম পূৰা গোটেই ভিউটো। মই এনেকৈ সোমাই গৈছিলোঁ ভিতৰত। এই তাতে মেইন মূৰ্তিটো এই তাতে আছে, লাষ্টৰ পিনে যোনটো চাই আছে ইয়াৰ ভিতৰত মন্দিৰটো আছে। চ' গাইজ, আজিৰ ভিডিঅ'টো এইখিনি আছিলে, বেছি দীঘলীয়া আৰু নকৰোঁ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আৰু মোৰ চেনেলত নতুন যোনে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে বেল আইকনটো দবাই ৰাখিব। তো আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ।